বন্ধুসকল, অভিনেত্ৰী আঙুৰলতাক হয়তো আপোনালোকে ভাল ধৰণেই জানে। বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা। বৰ্তমান শেহতীয়াকৈ দাঁতৰ ডাক্তৰৰ সৈতে বিতৰ্কত সাঙুৰ পৰাৰ পৰা এগৰাকী অভিনেত্ৰীক আজি গহপুৰলৈ আহে। বিশ্বনাথ জিলাৰ গহপুৰলৈ আহোঁতে কাষত পাই তেওঁ অনুৰাগীসকল উৎফুল্লিত হৈ পৰে। গহপুৰৰ শ্বহীদ দিৱসত উপস্থিত হৈ এইগৰাকী অভিনেত্ৰীয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে, লগতে দিহানাম নাচি সকলোকে আকৰ্ষিত কৰে। সততে বিতৰ্কৰ আৱৰ্তত সোমাই অহা এইগৰাকী অভিনেত্ৰীয়ে সভাত হামিয়াই মিচিকিয়াই হাঁহি মাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱাৰ লগতে দিহানামৰ দলৰ সৈতে দিহানাম নাচি গাই আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হয়। আনকি গহপুৰ সমষ্টি বিধায়কৰ পত্নীৰ পৰা পাটৰ কাপোৰ পাই আত্মহাৰা হোৱা দেখিবলৈ পোৱা যায়। বৰ্তমান অসম ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতাক কাষত পাই ষ্টেজতে আহি চেলফি মাৰিবলৈ বহুলোকে হেতা ওপৰা কৰা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়। আঙুৰলতাই দিহানাম গাই নাচি আত্মহাৰা হোৱা কিছু দৃশ্যাংশ চাওঁচোন আহক।